গুড মৰ্ণিং। আজি ৰাতিপুৱা মই ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ। এইফালে দেখিছেনে চৰাইক মই খাবলৈ দিছোঁ ভুজিয়া। ভয় খাই উৰি গৈছে, আকৌ আহিব চাব দেই আপোনালোকে। এইফালে গোটেইখিনি আকৌ আহি গ'ল, দেখিছেনে? ৱাও, দেখিবলৈ কিমান ভাল লাগিছে। এইফালে ৰাতিপুৱা ব্ৰেকফাষ্ট কৰি আমি অলপ ৰ'দত বহিছোঁ। এইফালে আছে আমাৰ বৰমা, বৌ, এইফালে মাই, বৰমাক এইফালে নখ কাটি আছে আমাৰ বৌয়ে। বৰমা এইফালে ঘূৰি দিয়ক। তোমাৰ ফাৰহান। এইফালে আমাৰ চায়ানক দেখিছানে? চায়ানৰ কাম বেলেগে আৰু, ইয়াক অকল কামেই কৰিব লাগে। এই দেখিছেনে, দুইটাই তলফালৰ পৰা গাড়ী চাব লাগে। এইফালে দেখিছেনে, আমাৰ চায়ানে শুইছে বাহিৰত। বহুত দেৰি খেলাৰ পিছত তাৰ ভাগৰ লাগি গ'ল যে সি শুই গ'ল। এতিয়া মই মিষ্টাৰৰ কাৰণে চাহ বনাই দিম। এইফালে মই চাহ বনাই আছোঁ। এইফালে চাহ ৰেডি হৈ গ'ল। এতিয়া মই চাহ লৈ যাওঁ। আপোনালোকক এতিয়া মই বহু সময়ৰ পিছত লগ পাইছোঁ। এতিয়া পাইছে 4:30। চাহৰ লগত ভাবিছোঁ কিবা এটা বনাওঁ বুলি খাবলৈ কাৰণে, আৰু ৰেচিপিটো ভাবিছোঁ আপোনালোকৰ ওচৰতো শ্বেয়াৰ কৰোঁ বুলি। আপোনালোকক ৱেলকামটো মই জনোৱাই নাই। হেল্ল' এভৰিৱান, আপোনালোক সকলোকে হাচিবাজ ব্লগৰ নতুন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো বহুত বেছি ভালে আছে। আপোনালোকৰ দোৱা আশীৰ্বাদত আমাৰ সকলোৰে বহুত বেছিয়ে ভাল। এইফালে আজি মই বনাবলৈ লৈছোঁ ক্ষীৰ। সকলোৱে জানে, তথাপিতো ভাবিছোঁ আপোনালোকৰ লগত মই ৰেচিপিটো শ্বেয়াৰ কৰোঁ বুলি। মই কিদৰে কম সময়ত সহজ পদ্ধতিৰে বনাওঁ, আহকচোন আপোনালোকেও চাওক। মই লৈছোঁ এই সৰু বাতিটোৰ জোখৰ এবাটি চাউলখিনি ধুই থোৱা চাউল হয়। ভজা বাদাম, ইয়াত ডালচেনি, লং, ইলাচি এইবিলাক গুড়ি কৰি থোৱা আছে। কাজু বাদাম, তেজপাত, কিচমিচ, আধা লিটাৰ গাখীৰ, আৰু এই কাপটোৰ জোখৰ আধা কাপতকৈ অলপ বেছি চেনি আছে লৈছোঁ। কিন্তু মই চেনিটো আপোনালোকে নিজৰ জোখত দিব। মই ইমানটো লৈছোঁহে, কিন্তু মই ইয়াতকৈ অলপ কম পৰিমাণৰে দিম। এইফালে মই কুকাৰ গৰম হ'বৰ কাৰণে দি দিছোঁ। মই এচামুচ ঘি লৈছিলোঁ, আপোনালোকক কিন্তু দেখাবলৈ পাহৰিছিলোঁ দেই। কুকাৰ গৰম হোৱাত মই এচামুচ ঘিখিনি ইয়াত দি দিছোঁ। তেলখিনি গৰম হোৱাত ইয়াত মই চাউলখিনি দি দিছোঁ। চাউলখিনি মই অলপমান সময় ভাজি ল'ম। চাউলখিনি ভাজি হোৱাত ইয়াত মই গাখীৰখিনি দি দিম। মই গোটেইখিনি দি নিদিলোঁ, অলপমান গাখীৰ থৈ দিছোঁ। এতিয়া মই এইখিনি ভালদৰে মিক্স কৰি ল'ম। এইখিনি মিক্স কৰাৰ পিছত ইয়াত মই লং, ইলাচি, ডালচেনিখিনি ইয়াত দি দিম, আৰু তেজপাতখিনি দি দিম। এতিয়া মই কুকাৰটো বন্ধ কৰি দিম। মই গেছ হাই ফ্লেমত ৰাখিছোঁ, এটা চিটি অহালৈকে। এটা চিটি মৰাত গেছটো মই একেবাৰে কমাই দিছোঁ। এইদৰে মই এতিয়া 10 মিনিটমান সময় ৰাখিম। 10 মিনিটৰ পাছত এতিয়া মই কুকাৰটো খুলিবলৈ লৈছোঁ। ৱাও, গোন্ধ বৰ ধুনীয়া আহিছে দেই। এইফালে আমাৰ চাউলখিনি সিজি গ'ল। এয়া দেখিছেনে, একদম ধুনীয়াকৈ সিজি গৈছে। এয়া
ইয়াত এতিয়া মই কিচমিচ কাজু আৰু বাদামখিনি দি দিম আপোনালোকৰ ওচৰত যিকেইটা থাকে আপোনালোকে সেইকেইটা দিব মোৰ ওচৰত ভজা বাদাম কাজু কিচমিচ থকাৰ কাৰণে মই দি দিছোঁ এইখিনি দিয়াৰ পিছত মই ভালদৰে মিক্স কৰি লৈছোঁ মই অলপমান গাখীৰ ৰাখি দিছিলোঁ সেইখিনি এতিয়া ইয়াত দি দিম গাখীৰখিনি দিয়াৰ পিছত মই এইখিনি ভালদৰে মিক্স কৰি দিছোঁ এইখিনি ভালদৰে মিক্স কৰা হৈ গ'ল ইয়াত এতিয়া মই চেনিখিনি দিম চেনিখিনি দিয়াৰ পিছত মই চেনিখিনি ভালদৰে মিক্স কৰি ল'ম আমাৰ ক্ষীৰ ৰেডি হৈছে আৰু